পাতি লোৱা ভাইটি 2 লাখ টকাৰ পুতলা দেই বোলে বাৰ্থডেত মোৰ দুটা ভাইটি আছে তোৰ মানে এটা আঠা নাই দি পোৱা নাই কোনোবা এনেকুৱা ভাইটি আছে যদি মোৰ ক'বাচোন মই বাইদেউ হ'ম পাতি লোৱা ভাইটি 2 লাখ টকাৰ পুতলা দিয়ে বোলে বাৰ্থডেত তেওঁৰ দুটাকৈ ভাইটি আছে কোনোদিন আশা নাই কোনোদিন দি পোৱা নাই তেওঁৰ বাইদেউ কোনোবা এনেকুৱা ভাইটি আছে যদি তেওঁৰো হ'বলৈ কৈছে তেওঁ বোলে কাবাৰ বাইদেউ হ'ব তেওঁক 2 লাখ টকা দিব নালাগে তেওঁক মিঠা পান খুৱাই দিলে হ'ব বুলি কৈছে সামাজিক মাধ্যমত সুমি বৰাৰ আসল চৰিত্ৰ উদঙালে এজনী মহিলাই আপোনালোকে চাওক সম্পূৰ্ণ ভিডিঅ' কোনো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ ভিডিঅ'টো গম পাব বুজি পাব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে নতুনকৈ যদি চাই আছে প্লিজ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব হেয়ে ভাবি এই মহিলাজনে কি কৰি আছে চাওক হেয়ে ভাবি এয়া হাজবেণ্ডৰ আণ্ডাৰপেণ্ট ধুই আছে তেওঁৰ হাজবেণ্ডে বোলে এতিয়া তেওঁক একোৱে নেদে বোলে একোৱে দিয়া নাই আৰু সেইটো কাৰণে তেওঁক ভাইটি বোলে পাতিব সামাজিক মাধ্যমত তেওঁ এই ভিডিঅ' প্ৰস্তুত কৰি ভাইৰেল কৰাইছে যেটো নেকি পাতি লোৱা ভাইটি 2 লাখ টকা পুতলা দিয়ে সুমি বৰা হৈ তেওঁ ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল হৈছে তেওঁলোকৰ জীৱনবিলাক বোলে এনেকুৱা কাম কৰোঁতে জীৱনটো যাব আৰু 2 লাখ টকাটো বাদেই দিয়া তেওঁৰ জীৱনটো এনেকৈ যাব বুলি সামাজিক মাধ্যমত জনাইছে আৰু এনেদৰে এতিয়া অসমৰ জনপ্ৰিয় অভিনেত্ৰী নৃত্য শিল্পী সুমি বৰাক এতিয়া তীব্ৰ সমালোচনা কৰিছে সামাজিক মাধ্যমত এই গৰাকী মহিলাই যি দৰে দুখীয়াসকলৰ পৰা আত্মহাত কৰি এগৰাকীৰ পিছত আন এগৰাকী মহিলা তথা অসমে তীব্ৰ সমালোচনা কৰিছে সুমি বৰাক আৰু এতিয়া বৰ্তমান সুমি বৰা ক'ত লুকাই আছে এতিয়াতক আৰক্ষীয়ে সন্ধান লাভ কৰিব পৰা নাই সেইটো কাৰণে মই এই ভিডিঅ'টো বনালো তো আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰি জনাব তো ঠিক আছে বাই বাই নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম তো